Hello guys, welcome back to my channel. মই Dipankar ভলে আপোনালোক সকলোকে স্বাগত আছে মোৰ ইউটিউব চেনেললৈ। আজি এটা ব্লগ লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছে। আহক তেনেহলে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত আছে মোৰ দুজন বন্ধু ৰূপজ্যোতি আৰু পুলকেশ। আমি গোটেইকেইজন মিলি গৈ আছো চাবৰ কাৰণে। কিবা এটা কৈ দিয়ক দাদাহঁত। কমেন্ট মই নিশ্চয় দিমে, বেলেগে দিয়ক নিদিয়ক। ধন্যবাদ। আৰু এনেকৈ কৰি আমি গাঁৱৰ মাছ পালোহি আৰু গাঁৱৰ মাজে মাজে ইফালে সিফালে চাই আমি মেলালৈ আগবাঢ়িলোঁ। আৰু আমি এতিয়া গাঁৱৰ ৰাস্তাৰ মাজে মাজে এনেকৈ গৈ আছোঁ। এইটো ৰাস্তা আৰু গাঁৱৰ ৰাস্তাৰ মাজেদি পাৰ হৈ আমি নেশ্যনেল হাইৱে পালোহি। এইটো ৰাস্তা ঘাইপথ এইটো চাব পাৰে। এতিয়া ৰাস্তাত ৰখি লৈ গাড়ীত উঠিলোঁ। গাড়ীত উঠি এতিয়া গৈ আছোঁ আপোনালোকৰ। আৰু আমি যেনেকৈ টেম্পুত বহিছোঁ, টেম্পুত বহি মেলালৈ যাব সাজু হৈছোঁ, ৰেডি হৈছোঁ। আৰু এনেকৈ আহি আমি জাগিত উপস্থিত হ'লোঁ। জাগিতত উপস্থিত হৈ টেম্পুত আমি মেলালৈ বুলি ওলাই গ'লোঁ। জাগিৰ টাউনৰ মাজৰ ৰাস্তাতে আহি আমি বৰ্তমান পালোঁ সেইটো জাগিৰ ৰেলৱে ষ্টেচন। এইটো নতুনকৈ বনাই আছে। আমি টেম্পুত গৈ আছোঁ, দেখাইছোঁ আপোনালোকক, চাই থাকক। আৰু এনেকৈ কৰি আমি বৰ্তমান মেলাত উপস্থিত হৈছিলে। মানুহ এইবিলাক গোটেই মানুহ হওক মেলা কিছু দৃশ্য আপোনালোকক দেখাওঁ। বহুত জাম লাগিছে বজাৰৰ মাজত। বহুত দূৰ আমি বৰ্তমান বহুত দূৰৰ পৰা মেলাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান দূৰৰ পৰা আমি খোজকাঢ়ি আহি আছোঁ। ইমান যাম দুখীয়া মানুহ পইচা নাই। এনে 1 টকা এটা লৈ আহিছোঁ আৰু চকলেট এটা খাম কিনিমেন দুটাই মিলি। আৰু এনেকৈ কৰি বৰ্তমান আমি মেলাৰ ফালে আহি আছোঁ। মেলাৰ ওচৰ চাপি আহি আছোঁ। এইখন মেলা চাব পাৰে দূৰত। এইখন মেলা অসংখ্য মানুহ বহুত হৈছে, যথেষ্টখিনি মানুহ হৈছে, কাৰণ আজি শেষৰ দিন যে। আৰু এনেকৈ আমি খোজকাঢ়ি আহি প্ৰায় 1.5 কিলোমিটাৰ খোজকাঢ়ি জুনবিল মেলা পালোঁহি। এয়া চাওক মেলা গোটেই মেলা মানে মানুহ বহুত হৈছে দেই। এইখন হৈছে গোভাদৈৰ জুনবিল মেলা, ঐতিহাসিক যোনটো গোভা মেলা হয়, জুনবিল মেলা। তাৰ এখন তোৰণখন এখন। মানুহ চাওক, চব পিনে মানুহে ভৰি খোজ দিব জেগা নাই, ইমান মানুহ হৈছে মানে। বহুত ফেমাছ মেলা হয় এখন। এনেকৈ কৰি আমি মেলাৰ ভিতৰলৈকে সোমাই আহিলোঁ। আহক তাৰ চাওক কেনেকৈ কি হয়, কি পাইছে। আমাৰ হিমন্ত মামা দেখা পালে দিন ভাল হৈছে মোৰ। মানুহ দেখিছে যথেষ্ট মানুহ, কাৰণ আজি মেলা শেষ দিন যে। পানা নাই আমাৰ মামাৰ আকৌ বাৰু পুনৰ্দৰ্শন হ'ল। মামা ভালে আছে? যদি পানী পেলাইছে এইখনৰ পৰা খাব পাৰিব। পানী আকৌ এবাৰ দেখা পাই গ'লো মামা। এইটো মামা আহি আছে। মানুহ চাওক, মানুহেই মানুহ। কমলা 10 টকা। চাম্পাবড়ি 10 টকা চাম্পাবড়ি। এইবিলাক মানুহেই মানুহ। চাই কিয় ক'ব?
ইমানে মানুহ হৈছে যে ভিৰ খুজিব জেগা নাই লাহে লাহে গৈ আছোঁ দেখাই আছোঁ আৰু এনেকৈ কৰি মই বৰ্তমান মেলা ভিতৰলৈকে সোমাই আহিছোঁ মেলা গোটেইবিলাক মানুহে মানুহ এইটো বৰ্তমান হাতী এইটো হাতী প্ৰদৰ্শনী কাৰণে ধৰিছে এইটো হাতীৰ লগত মানুহে বৰ্তমান চেলফি দি আছে এইটো হাতী পাবা হাতী আমাৰ চাৰে ফটো উঠাই আছে হাতী এইবিলাক মানুহ আৰু এনেকৈ কৰি আমি কাপোৰৰ দোকানবিলাকৰ মাজলৈ সোমাই আহিলোঁ চাওঁ কাপোৰবিলাক কেনেকুৱানো পাই চাওঁ আপোনালোকক দেখাওঁ এইবিলাক গহনাৰ দোকান চাওক এইবিলাক দোকান এইবিলাক চাদৰ মেখেলা কাপোৰৰ দোকানে চাওঁ এইবিলাক দোকান এয়া কাপোৰৰ দোকান ফিক্স প্ৰাইচ এয়া বেলুনৰ দোকান বেলুন এইটো নাজানো কি বস্তু দেখাত ভাল লাগিছে কিন্তু আৰু এনেকৈ কৰি কাপোৰৰ দোকান চাই বেলুন চাই আমি সোমালোহি গাহৰি মাংসৰ দোকানত গাহৰি মাংস নহয় খাটি দিয়া গাহৰি মাংস এইবিলাক খাটি দিয়া গাহৰি মাংস আপং এইখিনি গোটেইখিনিয়ে চাওক খাটি দিয়া গাহৰি মাংস মাছ পুৰি থৈ দিছে চাওক আহক দেখাওঁ চাওক আপং গাহৰি এইপিনে চব পিনে গাহৰিয়ে পায় অনলি গাহৰি যিটো মোৰ ফেভৰেট হয় কি ব্ৰ গাহৰি খাটিত দিয়া গাহৰি আৰু মাছ চব আপোনাৰ চব্জি দোকান চব্জি আলু বেঙেনা পিঁয়াজ বিলাহী চব্জি দোকান চব্জি অইনবাৰ দিনত বৰ্তমান ক'ভিডৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আমি এখন মিক্সাৰ দোকানত সোমাইছোঁ ইয়াৰ বোলে বহুত ভোক লাগিছে এই বোলে ভাত পানী খোৱা নাই এইবিলাক ৰাতি যাহে হ'ব ৰাতি যালে গাহৰি দি ভাত খাম ইয়াত কিমান খাবি তই গাহৰি ভাত খাম ইয়াৰ বৰ্তমান মিক্সাৰ সোমাইছোঁ 2 কেজি 4 কেজি খাব কিমান খাব 4 কেজি গাহৰি খাব এইটো হ'ল বুট কাবুলী বুট বাদাম আমাৰ মেলালৈ আহি আছে গতিকে তেখেতক অহাৰ ক্ষেত্ৰত ৰাস্তা মুকলি কৰি দিবলৈ আমাৰ ভলণ্টিয়াৰসকলক অনুৰোধ জনালো ইমান মানুহ সত্যবান বৰা বৰঙীয়াও গাঁৱৰ সত্যবান বৰা আপোনাক বিচাৰিছো আপোনাৰ বৌ আৰু এতিয়া মেলা অলপ ভিডিঅ' চাইডে সোমাই যাব আহিছোঁ আৰু দেখাওঁ কেনেকুৱা হয় আৰু এনেকৈ জুনবিল মেলা টাটা বাই বাই দি এবছৰলৈ আকৌ আমি ঘৰলৈ পুনৰ ঘূৰি আহিম